আল কায়দাৰ মুৰব্বীক নিহত কৰা আমেৰিকাৰ মাৰাত্মক হেলফায়াৰ মিছাইল কিয় CIA-ৰ অতি পছন্দৰ? বিশ্ব এটা সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ মুৰব্বী আয়মান আল জাৱাহিৰী মৃত্যুৰ বাতৰিয়ে বিশ্ব জোকাৰি গৈছে। ৩১ জুলাইৰ পুৱাই আমেৰিকাই কাবুলত এক ড্ৰোন আক্ৰমণেৰে নিধন কৰে দেশখনৰ অন্যতম ৱান্টেড সন্ত্ৰাসবাদী জৱাহিৰী। এক অতি চিক্ৰেট অপাৰেচনৰ জৰিয়তে আমেৰিকাই এই কাম সমাধা কৰে। ওছামা বিন লাডেনক লক্ষ্য কৰাৰ দৰে জৱাহিৰীকো নিধন কৰে। পিছে জৱাহিৰীৰ মৃত্যুৰ লগে লগে চৰ্চালৈ আহিছে আমেৰিকাৰ অতি গোপন আৰু মাৰাত্মক অস্ত্ৰ হেলফায়াৰ R9X মিছাইল। ই অতি নিখুঁত মিছাইল ব্যৱহাৰ কৰি আল কায়দাৰ শীৰ্ষ নেতা আয়মান আল জাৱাহিৰীক নিৰ্মূল কৰিলে আমেৰিকাই। CIA আৰু পেণ্টাগনে এই গোপন অস্ত্ৰ ব্যৱহাৰ কৰা বুলি খবৰ উলিয়াইছে যদিও এই মিছাইল আল জাৱাহিৰীক হত্যা কৰাৰ পূৰ্বে অতি কম সংখ্যক হাই প্ৰফাইল মোষ্ট ৱান্টেড সন্ত্ৰাসবাদীক হত্যা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। হেলফায়াৰ R9X মিছাইল হৈছে সুপৰিচিত হেলফায়াৰ মিছাইলৰ পৰিৱৰ্তিত সংস্কৰণ। এই মিছাইলটো আছিল 1980 চনত নিৰ্মাণ কৰা টেংক বিৰোধী অস্ত্ৰৰ। তাৰ পিছত বিশেষকৈ ৯/১১ আক্ৰমণৰ পিছত কেইবাবাৰো উন্নীত কৰি একোজন ব্যক্তিক লক্ষ্য কৰি লোৱা হৈছিল। হেলফায়াৰ R9X ভেৰিয়েণ্টত কেইবাটাও বিশেষ ক্ষমতা আছে। এই ক্ষেপণাস্ত্ৰটোৱে ১০০ পাউণ্ডতকৈ অধিক ধাতুৰ আৱৰণ ভেদ কৰি লক্ষ্য নিৰ্মূল কৰিব পাৰে। গাড়ীৰ ছাদেই হওক বা অট্টালিকাই হওক সকলো ভেদ কৰিব পাৰে। ইয়াক এনেদৰে ডিজাইন কৰা হৈছে, যি ঠাইত পৰে সেই ঠাইৰ ওচৰৰ ব্যক্তিৰহে ক্ষতি হ'ব, তাৰ বাবে আন কোনো ব্যক্তিৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি